এইটো আচলতে প্ৰমোদ বড়ো দিনতে চেংচন হোৱা ৰাস্তা, কিন্তু প্ৰমোদ বড়োৱে সেইখিনি ৰাস্তাটো উদ্বোধন কৰা নাই, কিয় বা নাজানো। তাৰমানে তাৰতো হ'ল মতলবটো বেলেগ, তাৰমানে খাব পোৱা নাই যে, পইচা পোৱা নাই, এই কাৰণে। নহ'লে এইখিনি ৰাস্তা BTCত 8টা ৰাস্তা আছামবালা, এই ৰাস্তাটো প্ৰমোদ বড়োৰ দিনতে চেংচন হোৱা, কিন্তু সি উদ্বোধন কৰি পেলাই যোৱা নাই মানে কি কাৰণটো কি? ৰাস্তা বনাব নালাগে, পইচা খোৱাৰ ধান্দা আছিল, দিয়া নাই, পোৱা নাই, সেইকাৰণে ৰাস্তাটো সি বনাই যোৱা নাই। এনেকুৱা মেলা আছে। আপুনি চাওক, আমাৰ দিনৰ যে চৰকাৰ হৈছে হয়, কিন্তু আমাৰ দিনৰ পইচাটো এপ্ৰিল মাহৰ পৰাহে, চলিত বছৰ 26-27 এপ্ৰিল মাহৰ পৰাহে আৰম্ভ হ'ব আমাৰ পইচাটো। কিন্তু এতিয়া আমাৰ চৰকাৰটো হ'ল 4-5 মাহ আগত। এতিয়া প্ৰমোদ বড়োৰ দিনত যিখিনি পইচা প্ৰমোদ বড়োৰ দিনত পাইছে, সি ব্যৱহাৰ কৰা নাই। গোটেই পইচাটো আকৌ ৰিটাৰ্ণ গ'লে হয়, মই যদি প্ৰমোদ বড়োৰ নিচিনা হ'লে হয়। কিন্তু মই এনেকুৱা চিন্তা কৰা নাই। প্ৰমোদ বড়োৱে যিখিনি পইচা খাই পেলাই আধৰুৱা থাকিছে, সেইখিনি কামটো মই কৰি আছো। আপুনি অহাৰ লগে লগে BTCত নতুনকৈ সংগ্ৰাম আৰম্ভ হৈছে। এইটো সংগ্ৰাম নহয়, তাৰমানে BTCত হাৰিছে যে আকৌ চৰকাৰত বহিব লাগে, যেনে তেনে ইহঁতে BPF দলে চৰকাৰ কৰাটো ইহঁতে সহ্য কৰিব পৰা নাই। এইটো সংগ্ৰাম নহয়, এইটো মানে ৰাজনীতিক পুৰা ৰাজনীতি আছে। মুঠতে ইহঁতে আজিলৈকেও মানি ল'ব পৰা নাই যে BPF চৰকাৰে চৰকাৰ বনোৱাটো। লুণ্ঠন চলাইছেতো, কিয় চলোৱা নাই? আপুনি চাওক, 200-300 কোটি সি ভাড়া নাই, খাইছে বাকীখিনি, কিন্তু সেইখিনি পইচাটো সি খাবৰ কাৰণে সময় পোৱা নাই, বা হয়তো দিয়া মানুহবিলাক দিয়া নাই, সেইকাৰণে এইখিনি পইচাটো থাকি গৈছে। তদন্ত দিব নেকি ছাৰ? তদন্ত হ'ব নেকি ছাৰ? কি তদন্ত হ'ব? এইটো ল এণ্ড অৰ্ডাৰ বা জুডিচিয়েল পাৱাৰটো আমাৰ হাতত নাই। প্ৰমোদে যদি কিবা লুণ্ঠন কৰিছে, সেইটো অডিটত দেখাব। অডিটে কি কয়? ইয়াতো আৰু কি ক'ব লাগে? ছাৰ, যিহেতু বিধানসভা নিৰ্বাচন আহি আছে, BTCত আপোনালোকৰ নাই, BTC বুলি নহয়, আমি এতিয়া NDAত আছে। NDA হিচাপে ইলেকশ্যন খেলিব। যেনিবা আমি 126টা চিটত আমাক কিমান দিয়ে, আমি আলোচনা কৰিম। হয়তো 15-20টা নিশ্চয় পাব পাৰে। 126টাৰ ভিতৰত BPFও কিমান চিট পাব, বা আমি কিমান চিট খেলিবৰ কাৰণে আমাৰ ষ্ট্ৰেংথ আছে, সেইখিনি কথাটো আমি আলোচনা কৰিম। কিমানটা বিচাৰিব আপুনি? কিবা বিচাৰিব নেকি? আমিতো 20টা বিচাৰিব। ইয়াত ইউপিপিএল শূন্য হ'ব নেকি? ইউপিপিএলটো শূন্য হয় না নহয়, ইউপিপিএল কোনে ভোট দিব? এতিয়া চৰকাৰ থকা সময়তে ভোট দিয়া নাই, এতিয়া আৰু চৰকাৰ নাই। চৰকাৰ কাৰ হ'ব ছাৰ? চৰকাৰ আমাৰ NDA হ'ব। NDA 100%। হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হ'ব আৰু আৰামছে। অভিযোগ কৰি আছে, আপোনাৰ চৰকাৰ গঠন কৰাৰ পিছতে শ্ৰীৰামপুৰত গৰুৰ মহৰ চিণ্ডিকেট আৰম্ভ হ'ব। এইবিলাক মই নাজানো, এইবিলাকত মই নাই। প্ৰমোদ বড়ো নিশ্চয় এইবিলাক কাম কৰি আছে, সেইকাৰণে সেইটো সপোন দেখি আছে বোলে। মই এইবিলাকত নাই। উদ্বোধন কৰিছো, আৰু অতি সোনকালে যোনে দায়িত্ব পাইছে ঠিকাদাৰ হিচাপে, নিশ্চয় কামটো আৰম্ভ কৰিব। মুঠতে বহুত বছৰৰ পৰা ৰাইজে সেইটো বিচাৰি আছিল, আজি আছাম মালা যোগেদি এই ৰাস্তাটো আৰম্ভ হ'ব।